मृत्युंजयं महादेवा त्राहि मां शरणागतं जन्म मृत्यु जरा व्याधि पीडितं कर्म बंधने पीडितं कर्म बंधने। हेलो फ्रेंड्स, पुनः स्वागतम जनाइছো मोर यूट्यूब चैनल यूनिफेक्स आसामिसলৈ। আৰু আজি আমাৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে আৰু আপোনালোকে নিশ্চয় থাম্বনেলত দেখি গম পাইছে আজি আমাৰ বিষয়বস্তু কি। কিন্তু আজি ইন্টাৰেষ্টিং কিয় হ'ব গৈ আছে জানেনে? কাৰণ আজি আমি ৰুমৰ ভিতৰৰ পৰা নহয়, মই মৃত্যুঞ্জয় মন্দিৰ গৈ মৃত্যুঞ্জয় মন্দিৰ আপোনালোকক দেখাম আৰু লগতে মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে কিছু নজনা আৰু ইন্টাৰেষ্টিং ফেক্টছ আমি জানিবলৈ চেষ্টা কৰিম। তেনেহ'লে ফ্ৰেণ্ডছ, আহক বেছি পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া বাজিছে দিনৰ 11টা আৰু আজি আমি এতিয়া যাবলৈ ওলাইছোঁ মৃত্যুঞ্জয় মন্দিৰৰ অভিমুখে। তেনেহ'লে ফ্ৰেণ্ডছ, আহক আমাৰ লগত আৰু আমি চাম আজি মৃত্যুঞ্জয় মন্দিৰ। যিসকলে প্ৰথমতে আহিছে তেওঁলোকে নিশ্চয় গম পাব আৰু যিসকল বৰ্তমানলৈকেও অহা নাই তেওঁলোকৰ বাবে মই জনাই দিওঁ, মই আছোঁ বৰ্তমান এতিয়া নগাঁৱৰ বৰঘাট চাৰিআলিত আৰু এইটো হৈছে আপোনাৰ নেশ্যনেল হাইৱে 37। ইয়াৰ পৰা যদি আপুনি লেফ্ট ছাইডে যায় তেতিয়াহ'লে আপুনি পাব নগাঁও টাউন, কিন্তু আমি যাব লাগিব এতিয়া নেশ্যনেল হাইৱেত চিধা, যিটো আপোনাৰ কলিয়াবৰ গৈছে সেইটো ৰ'ডত, কাৰণ পুৰণিগুদামত আছে আমাৰ মহা মৃত্যুঞ্জয় মন্দিৰ আৰু নেশ্যনেল হাইৱে 37ৰ আমি যিটো কলিয়াবৰ ৰোড, সেই কলিয়াবৰ ৰোডটোত গ'লেহে আমি পুৰণিগুদাম পামগৈ। বৰঘাট চাৰিআলিৰ পৰা প্ৰায় 5 কিলোমিটাৰ আপুনি কলিয়াবৰ ৰোডত যেতিয়া আগবাঢ়ি আহিব তেতিয়া আপুনি পাব নৰ্তন গাঁও, আৰু এই নৰ্তন গাঁও বুঢ়া নামঘৰৰ কাষেদি যিটো বাট গৈছে সেই বাটটো দি প্ৰায় 1 কিলোমিটাৰ যোৱাৰ লগে লগে আপুনি পাই যাব মৃত্যুঞ্জয় মন্দিৰ। ফ্ৰেণ্ডছ, অৱশেষত আমি আহি উপস্থিত হ'লোঁ মহা মৃত্যুঞ্জয় মন্দিৰত। আপোনালোকে বৰ্তমান মহা মৃত্যুঞ্জয় মন্দিৰৰ এই শিৱলিংগটো দেখি আছে আৰু এই শিৱলিংগটোৰ উচ্চতা কিমান জানেনে? এই শিৱলিংগটোৰ উচ্চতা হৈছে 126 ফুট আৰু সেয়েহে এই শিৱলিংগটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ শিৱলিংগ। মহা মৃত্যুঞ্জয় মন্দিৰৰ স্থাপনৰ কাম আৰম্ভ হৈছিল 2003 চনতে আচাৰ্য ভৃগুগিৰি মহাৰাজৰ তৎপৰতাত, আৰু তেখেতৰ মান্যতা অনুসৰি এই ঠাই টুকুৰাতে পৌৰাণিক কালত দৈত্য ৰজা শুক্ৰাচাৰ্যই ইয়াত মহা মৃত্যুঞ্জয় যজ্ঞ কৰিছিল আৰু সেইবাবে আচাৰ্য ভৃগুগিৰি মহাৰাজে ইয়াত মৃত্যুঞ্জয় মন্দিৰ স্থাপন কৰাৰ প্ৰচেষ্টা কৰিছিল। হিন্দু ধৰ্মত বাবা ভোলেনাথক মৃত্যুঞ্জয় বুলিও জনা যায়। মৃত্যুঞ্জয়ৰ অৰ্থ হৈছে মৃত্যুৰ ওপৰত জয়, আৰু কেৱল বাবা ভোলানাথে মৃত্যুকো পৰাস্ত কৰিব পাৰে বাবে তেখেতক মৃত্যুঞ্জয় বুলি জনা যায়। হিন্দু ধৰ্মৰ ঋগবেদত উল্লেখ আছে যে মহা মৃত্যুঞ্জয় মন্ত্ৰ উচ্চাৰণৰ জৰিয়তে বাবা ভোলেনাথৰ কৃপা লাভ কৰিব পাৰি, আৰু কোৱা হয় ইয়াৰ জৰিয়তে মৃত্যুকো পৰাস্ত কৰিব পাৰি, আৰু এই মহা মৃত্যুঞ্জয় মন্ত্ৰ ৰচনা কৰিছিল ঋষি মাৰ্কাণ্ডে। এতিয়া মই উপস্থিত আছোঁ মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ ভাগত আৰু এতিয়া আমি লগ পাইছোঁ পণ্ডিতজীক, আৰু পণ্ডিতজীয়ে আমাক ক'ব মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে আমি কিছু নজনা আৰু ইণ্টাৰেষ্টিং কথা। আচাৰ্য দেৱ আছিল, ইয়াত ধ্যান কৰি ইয়াত বহি মৃত্যুঞ্জয় মন্দিৰত বহিছিল। বহি বহু ইয়াত শক্তি উৎপত্তি কৰিছে। হিন্দু ধৰ্মৰ মান্যতা অনুসৰি এই ঠাইডোখৰতে গুৰু শুক্ৰাচাৰ্যই মহা মৃত্যুঞ্জয় যজ্ঞ কৰিছিল। শুক্ৰাচাৰ্য আছিল দানৱ অৰ্থাৎ অসুৰৰ গুৰু, সেয়েহে তেখেতক অসুৰাচাৰ্য বুলিও কোৱা হয়, আৰু তেওঁ আছিল এজন শিৱভক্ত। ভগৱান শিৱই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ তেওঁক বৰ হিচাপে সঞ্জীৱনী বিদ্যা প্ৰদান কৰিছিল। সঞ্জীৱনী বিদ্যা আছিল মৃত ব্যক্তিকো জীৱিত অৱস্থালৈ ঘূৰাই আনিব পৰা এক বিদ্যা। এই বিদ্যা ব্যৱহাৰ কৰি গুৰু শুক্ৰাচাৰ্যই তেওঁৰ অসুৰ শিষ্যসকলক সময়ে সময়ে জীৱনদান দি আহিছিল, আৰু পিছলৈ তেওঁৰ পৰা এই বিদ্যা দেৱতাসকলৰ হাতলৈ যায়। ইয়াৰ পাছত 2021 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে ইয়াত এক মহোৎসৱৰ আয়োজনৰ জৰিয়তে এই মন্দিৰটো সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়, আৰু সেই মহোৎসৱৰ নাম আছিল
প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আৰু সেই মহোৎসৱত মুখ্য অতিথি হিচাপে আহিছিল ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। এতিয়া প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ জৰিয়তে মৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেই মহোৎসৱত প্ৰায় 250জন পণ্ডিতে ইয়াত যোগদান কৰিছিল আৰু তেখেতসকল আহিছিল তামিলনাডুৰ পৰা। মৃত্যুঞ্জয়ম মহাদেৱা त्राहि मां शरणागतम। जय हो भोलेनाथ, राधे राधे। आधुरम मधुरम बदनम मधुरम नयनम मधुरम हासितम मधुरम गमनम मधुरम तरणम मधुरम मधुराधिपतेरखिलम मधुरम। ফ্ৰেণ্ডছ, এতিয়া আমি উভতিব ধৰিছোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আৰু মৃত্যুঞ্জয় মন্দিৰ আহি সঁচাই খুব ভাল লাগিল। মনত কিবা এটা শান্তি এটা পাইছোঁ আৰু আপোনালোকেও আহক এই মনৰ শান্তিটো পাবৰ বাবে। তেনেহ'লে ফ্ৰেণ্ডছ, ইয়াতে আমি আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে ভাল পালে মোৰ এই ভিডিঅ'টো তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু মই চেষ্টা কৰি আছোঁ এনেকুৱা ধৰণৰ ন ভিডিঅ' আপোনালোকক আগবঢ়াবলৈ আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব।